গাইজ আজি গুডুৱে মই ঘৰৰ পৰা ভিডিঅ' বনোৱা নাই ক'ৰপৰা বনাইছোঁ কৈ দে যোৰহাট চকাই পৰা দুটাই আমি ভিডিঅ' বনাইছোঁ আচলতে আমি আহিলোঁ পেহীহঁতৰ ঘৰলৈ ভাবিলোঁ বোলো আপোনালোকক অকণমান দেখাই দিওঁ আমি এতিয়া গৈ আছোঁ মাংস আনিবলৈ দুইটা আৰু এতিয়া আমি গোটেই দিনটা ৰখি আছোঁ মাংস ল'বলৈ আৰু এইপিনে মাংস লৈ হ'ল তাৰপাছতে ক'লে বোলে ইয়াত বহুত ধুনীয়াকৈ ম'ম' পাই খাবলৈ সেইকাৰণে এইপিনে ম'ম' খাবলৈ সোমালোঁ আৰু আমি ইয়াতে নাখাই পেলানি ম'ম'টো পেক কৰি ল'লোঁ আৰু ঘৰ পাই ধুনীয়াকৈ এতিয়া আমি ম'ম' খাবলৈ চুপটো বাকি লৈছোঁ আৰু সঁচাকৈ ম'ম'টো খাই বহুত ভাল লাগিলে আৰু ইয়াত অকল মানে 40 ৰুপিছে লয় দেই কিন্তু সঁচাকৈ ম'ম'টো মানে বহুত ধুনীয়া খাবলৈ খায়ো বহুত ভাল লাগিলে আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ দেই বাই বাই